হেল্ল' এভৰিৱান, গৰম বহুত কিন্তু আমি গাহৰি খাবলৈ কেতিয়াও নেৰোঁ, গতিকে ঘৰৰ ওচৰৰে বাঁহগাজ আৰু গাহৰি মাংস খাবলৈ যাওঁ ব'লো। এয়া আমি মাংসটো ভালকৈ চফাকৈ ধুই ল'লোঁ, যিহেতু গাহৰি মাংস চফাকৈতো ধুবই লাগিব, গতিকে বাঁহগাজটো মেইন। আজি বাঁহগাজটো আমি ভালকৈ ইয়াত তিয়াই ল'লোঁ তিতা নহ'বলৈ। তাৰপিছত আমি মাংসটো ভালকৈ ভাজি দিলোঁ পিঁয়াজে সৈতে। ভজাৰ পিছত মছলা দি দিলোঁ। আমি মছলা নিদিলে যিহেতু মাংসখিনি ভাল নহয়, গতিকে ৰ'ব বাঁহগাজটো দিবলৈ আছে নহয়। তাত আমি বাঁহগাজটো দি ল'লোঁ। বাঁহগাজটো দি তাৰপৰা অলপ ভাজি ল'লোঁ। ভজাৰ পিছত অলপ ঢাকোন দি পিনি অলপ ৰৈছোঁ আৰু। তাৰপিছত আলু বিলাহী আমি দি দিলোঁ। দিয়াৰ পিছত ৰেড চিলি দি দিলোঁ। তাৰপৰা অলপ ভাজিলোঁ। ভজাৰ পিছত অলপ টাইম ৱেইট কৰাৰ পিছত এয়া দেখিলেনে ৰিজাল্টটো কেনেকুৱা হ'ল। মোৰ কিন্তু জিভা পানী পৰি গৈছে দেই ৰাইজ, আৰু আপোনালোকে পৰিছে নাই ক'ব। আৰু লগতে বঙালী গোন্ধোৱা সেইখন মই এড কৰি দিলোঁ। যিহেতু গাহৰি মাংস মেইন, গতিকে মই ৰৈ থাকিব নোৱাৰিলোঁ দেই ৰাইজ, গতিকে মই ভাতৰ লগত গাহৰি মাংসটো মাৰি দিলোঁ। গতিকে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ আহিছোঁ দেই ৰাইজ।